নমস্কাৰ, মই মাজু আৰু আপোনালোকে চাই আছে অনলাইন হেল্প বয়ছ ইউটিউব চেনেল। বন্ধুসকল, জামিন পালে ধৈৰ্য কোঁৱৰে। NIAৰ আদালতত ধৈৰ্য কোঁৱৰৰ জামিন মঞ্জুৰ। 30,000 টকাৰ আমানতত জামিন মঞ্জুৰ। ডিচেম্বৰ মাহৰ পৰা কাৰাবন্দী হৈ আছিল ধৈৰ্য কোঁৱৰ। GMCHৰ পৰা মুকলি আকাশৰ তললৈ আহিব পাৰিব কৃষক নেতাজন। 1 আগষ্টৰ পৰা পথৰ কাষত দোকান দিয়াসকলক মোদী চৰকাৰে দিব 10,000কৈ টকা। পথৰ কাষত ঠেলাত দোকান দি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। পথৰ কাষত ঠেলাত দোকান দি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত সৰু দোকান দিয়া, পথৰ কাষত ঠেলাত দোকান দিয়া ব্যৱসায়ীক চৰকাৰে দিব কম সুতৰ বিনিময়ত লোন। চৰকাৰে এই আঁচনিৰ বাবে ধাৰ্য কৰিছে 5,000 কোটি টকা। কিমান টকা লোন পাব আৰু সুতৰ হাৰ কিমান হ'ব? প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত 10,000 টকাৰ লোন লাভ কৰিব সৰু দোকান দিয়া, পথৰ কাষত ঠেলাত দোকান দিয়া ব্যৱসায়ীসকলে। এই ধনৰাশিয়ে ব্যৱসায় ভালদৰে আৰম্ভ কৰাত সহায় কৰিব। এই ধন বহু সাধাৰণ চৰ্তত দিয়া হ'ব। কনচিজনেল ৰেটছত দিয়া হ'ব লোন। আনকি যিসকলে সময়ত লোন পৰিশোধ কৰিব পাৰিব, সেইসকলক সুতৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিয়া হ'ব। লাভ কৰিব। ৰাস্তাৰ কাষত ঠেলাত বা সৰু দোকান দি পৰিয়াল পোহপাল দিয়া ব্যৱসায়ীসকলক দিয়া হ'ব লোন। ফল-মূল, শাক-পাচলি, চেলুন, পান দোকানো এই আঁচনিয়ে সামৰি ল'ব। কিদৰে কৰিব আবেদন? pmsvanity.mohua.gov.in ৱেবছাইটত আঁচনিখনৰ সবিশেষ আছে। ৱেবছাইটতে আবেদনৰ প্ৰ-পত্ৰ লাভ কৰিব আৰু পূৰণ কৰি বিশেষভাৱে থকা সংস্থাত জমা দিব লাগিব।